জীয়াই আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনি? ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ মৃত্যুৰ খবৰ ইতিমধ্যে বিয়পি পৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। কিন্তু মুস্তাফা খেমেনিৰ মৃত্যুৰ খবৰ কিমান সঁচা? বৰ্তমান খেমেনিৰ মৃত্যুৰ খবৰ ৰহস্যৰ আৱৰ্তত। শক্তিশালী আমেৰিকাৰ বিৰুদ্ধে সাহসিকতাৰে যুদ্ধ অব্যাহত ৰখা ইৰাণক কোঙা কৰিবলৈ নিতৌ ন ৰণকৌশল ৰচিছে এতিয়া আমেৰিকাই। শেহতীয়াকৈ ইৰাণৰ প্ৰায় 90% ইন্ধন মজুত ৰখা দ্বীপটোত আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰা আমেৰিকাই দাবী কৰিছে যে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ মৃত্যু হৈছে। আওপকীয়াকৈ এই দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শেহতীয়াকৈ এটা সংবাদ মাধ্যমত প্ৰদান কৰা সাক্ষাৎকাৰত এই দাবী কৰিছে যে আমেৰিকাৰ নতুন সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ জীৱিত আছে নে নাই সেয়া কোনেও নাজানে। এতিয়ালৈ তেওঁক কোনেও দেখা পোৱা নাই। উল্লেখ্য যে ইৰাণৰ নতুনকৈ সৰ্বোচ্চ নেতাত দায়িত্ব লোৱাৰ পাছৰে পৰা কোনেও দেখি পোৱা নাই মুস্তাফা খেমেনিক। শেহতীয়াকৈ তেওঁক দেশবাসীক সম্বন্ধি প্ৰদান কৰা এক ভাষণ কেৱল অন্য এজন লোকেহে পাঠ কৰি দিছিল। গতিকে এনেবোৰ পৰিস্থিতিৰ পৰা সকলোৰে মনত এতিয়া সন্দেহৰ উদয় হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।